নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এঠাইত যাব ওলাইছোঁ, ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাওক, ভাল লাগিলে জনাব। বাকী আমি ক'ৰবাত যাব ওলালে ইফালে আমাৰ সন্থাটো ওলাই যায় মানে বাহিৰত। চিকু তো ভিডিঅ'টো চাই থাকক। এইখনে মোৰ ডান্সৰ স্কুল সূত্ৰধাৰ পানীগাঁও চৰাইলিত অৱস্থিত। মই ইয়াত সত্ৰীয়া এতিয়াও শিকি আছোঁ। হৈছে নগাঁও শিৱনগৰৰ শিৱ মন্দিৰ। আমি গৈ পোৱা অলপ দেৰি হয়, তেওঁ চাকি তাকি লৈ আহিলোঁ, জ্বলাওঁ, আপোনালোকক দেখাই যাম। চাকি দিবলৈ সামগ্ৰী লৈ সোমাই আহিলোঁ। বাকী এফালে আগত বহুত মানুহৰ ভিৰ। এয়া আমি চাকি দি আজৰি হ'লোঁ। এতিয়া যাওঁ, ভিতৰত দিবগৈ লাগিব। এয়া তো লৈ যাওঁ, দেখাই যাম আপোনালোককো, চাব। বাকী ভিৰ আছে, এতিয়াও কমাই নাই ভিৰ। এয়া মন্দিৰৰ ভিতৰৰ ভাগ, অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। মন্দিৰত লগ পোৱা ককা এজনক মই মন্দিৰৰ বিষয়ে কিছু কথা সুধিছিলোঁ। তো ককাই কি ক'লে চাওঁ আহক। মোৰ জন্ম হ'ল 1956ত জন্ম। তেতিয়াৰ পৰা মই মন্দিৰটো পাই আছোঁ। এতিয়ালৈকে মই মন্দিৰৰ ওচৰতে থাকোঁ বা মন্দিৰতে মই অহা যোৱা কৰোঁ। মন্দিৰৰ এজন সক্ৰিয় সদস্য। আৰু মন্দিৰৰ এজন মাহাত্য আছে। সেই মাহাত্যৰ কাৰণে বহুত দূৰণি গঠীয়া পৰা ৰাইজ আহে, আহি কৰি পেলাই দৰ্শন কৰে। সেইকাৰণে মানে ভাল লাগে আৰু তেওঁলোকৰ মানে মনোবাঞ্ছা পূৰ্ণ হৈছে কাৰণে মানে তেওঁ আহি আছে। ভাল লাগে, নিশ্চয় জাতিসকলেও ভাল পায়। ভাল লাগিল লগ পাই। ডাঙৰ ডাঙৰ এতিয়াও আছে, সিটো মূৰটো উলিয়াই আছে। কাছটো সোমাই নাই, দুটা আছে কাছ। নাই আছে, কেইবাটাও আছে, ইফালেও আছে। এইটো এটা অৰে আছে, কাছ বহুত আছে, চাওক সেয়া। গৰুটোৱে ফুল খোৱা দেখি মই তাক প্ৰসাদ খাব দিলোঁ, সি খালে। আৰু বিচাৰিছিলে কিন্তু ইমানখিনি নাছিলে। তো সেয়াই মনটো ভাল লাগিল এনেকৈ মানে দিবলৈ পায়। সেয়াই আৰু লগত মোৰ এটা সৰু কালৰ কাহিনী জড়িত হৈছে। ৰাজহাঁহ দেখিছে ন, মোৰ সৰু খুৰাৰ বিয়া আছিল। মই টিকলিও আছিলোঁ বহুত। তো মানে এনেকৈ দৌৰি ফুৰোঁ ন, ৰাজহাঁহে মোক দৌৰি আহোঁতে চোলাত ধৰি পেলাই দিছিল। মানে একদম খুৰা নথকাহেঁতেন সেইদিনাখন কি হ'লহেঁতেন নাজানো। মৃদুল খুৰা বুলি কয়। তো এইটো এটা সৰু স্মৃতি আছিল মন্দিৰটোৰ লগত, আপোনালোকৰ আগত ক'লোঁ। সেয়াই এতিয়াও আছে এইকেইটা ৰাজহাঁহ। তো সেইটো কাৰণে মোৰ ৰাজহাঁহৰ ওচৰলৈ ভয় লাগে। আমি মন্দিৰৰ পৰা ওলালোঁ চাকি তাকি দি। এতিয়া যাওঁ, ভাবিছোঁ মৃত্যুঞ্জয় মন্দিৰ যাম বুলি। চাওঁ কি কৰোঁ। কি মোৰ লগত আছে এজনী কোন পিলিবা আন্টি। এয়া আমাৰ নিউ ব্লগাৰ মিনুৰী এণ্ড মই। আৰু আন্টি ক'ত গ'ল? আন্টি ক'ত গ'ল? অঁ এই কি আছিল হেঁপাহ উৰিবলে। বাকী এফালে আন্টি আৰু মিনু লগ পাই গ'লোঁ। চেণ্ডেল নিপিন্ধাকৈ যোৱা মানে ন। দে বাই বাই। খুৰীয়া গাঁও বাইপাছ এইফালে আমাৰ ঘৰলৈ যায়। চাওক মৃত্যুঞ্জয় মন্দিৰত। অঁ স্কুটি ইয়াতে ৰখাই দে বুজিছ, ক'ৰবাত ৰখাই দে ইয়াতে, সেইখিনিতে ৰখাই দে। আৰু নালাগে অহা নাছিলে, সেইটো কাৰণে আজি বাক লৈ আহি গ'লোঁ মন্দিৰ। এয়া চাওক মানুহ, কি মানুহ। বাকী তেওঁ চাকি দি লওঁ আমি।
চাকি দি ওলালোঁ আমি, বা অহা নাছিলে সেইটো কাৰণে। তো তাৰপৰা আমি যাই দিওঁ, বহুত মানুহ। আকৌ হাতী বাবু লগ পাই গ'লোঁ। ঘৰ আহি পালোঁ, আমাৰ শনিগুটি পাগল হৈ গৈছে। ক'ত গৈছিলোঁ? মই ক'ত গৈছিলোঁ? আমাৰ মটো ব'লা ভিতৰত ব'লা। ঘৰ পালোঁ মই। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। মৰম আশীৰ্বাদ দি যাব। যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰি দিব। আজিলৈ বাই বাই।